Ramu? Ramu? Yes, sir. Sai ka bansu? Anesu. All phone call koribi. Anesu, sir. Hi? Sukur dekha nopoa. Hasun ki kori pelale? দেউতা ইয়া আপুনি কি কৰিলে চুপ তোক মনে মনে থাকিবলৈ কৈছো যা ইয়াৰ পৰা গুচি যাবলৈ কৈছো দুখীয়া মানুহক প্ৰশ্ৰয় দিলে সিহঁত মূৰত উঠে আৰু সেইকাৰণে দুখীয়া মানুহক প্ৰশ্ৰয় দিব নালাগে দেউতা দুখীয়া হলেতো তেওঁলোকেতো মানুহ যা বুলি কৈছো নহয় যা ইয়াৰ পৰা গুচি যাবলৈ কৈছো আৰু তই মোৰ সন্মুখৰ পৰা গুচি যাবলৈ কৈছো হে ভগৱান মোক কিমান দুখীয়া বনালে মই বেলেগৰ ঘৰত কাম কৰি খাব লগা হয় কি হবি ছাৰ মই আছো নহয় দেউতাৰ কথালৈ বিয়া নাপাবা ব'লা এতিয়া আমি যাম ৰামু দীপা তুমি কি কৰিছা ঐ তোমাক কৈছিল গাড়ী দিবলৈ তেতিয়ালৈ কিয় ধৰণে যোৱা গাড়ী যোৱা সোনকালে তোৰ অফিচ যাবলৈ দেৰি হ'ল হেল্ল' অ ৰাজা তুমি তো গমে পোৱা নাই তোমাৰ দেউতাৰ লগত অলৰেডি কথা বতৰা হৈ গ'ল মোৰ একমাত্ৰ ছোৱালী দীপা আৰু তোমাৰ লগত বিয়াৰ আলোচনা হৈ গ'ল তুমি বাৰু এপাক আমাৰ ঘৰলৈ আহিব পাৰিবা জানো অঁ ঠিক আছে কাইলৈ আহিবা অঁ ৰাখিছোঁ ঐ ইফালে আহচোন গৈ আছো কোৱা মনোজক ঘৰটো চিনি পাই নেকি কোন মনোজ এই গুৱাহাটীত যে চাকৰি কৰে বেংকত তুমি কি নলবাৰীৰ পৰা আহিছা নেকি আহা মোৰ লগত আহা ব'লা আহা ভিতৰত আহা খুৰা ঘৰত নাই নেকি নাই ছাৰ ঘৰত নাই ছাৰ অফিচত গৈছে তুমি কোন মই এই ঘৰত কাম কৰা ল'ৰা আপুনি এতিয়া বহক মই আহি আছোঁ অফিচত ভাল লাগিছে ৰাজা কেতিয়া পালাহি ভাল এতিয়া ঠিক আছে বহাচোন চাহ পানী খালানে খালোঁ বহা তুমি বহাচোন মই অলপ তোমাৰ পৰা দেউতা আহি পোৱা নাই ৰ'বা অফিচতে আছে ৰাহুল ল'ৰাজন কোন সেই লগত আমাৰ দীপা বিয়া ঠিক হৈ আছে আৰু দেউতাই বিয়া আলোচনা কৰি থৈছে ব'লা এতিয়া আমি যাম ঐ কি হ'ল ব'ল আজি ঘৰত কোনো নাই অলপ ফুৰিবি নাই মই নাযাওঁ কিয় নাযায় মোৰ ড্ৰেছ নাই বেছি ৰ'বা মই আনি দিছোঁ ড্ৰেছ এইটো পিন্ধি লোৱা এইটোতো দাদাৰ ড্ৰেছ দাদাজনে মোক খাই পেলাব একো নহয় মই পিন্ধিব কৈছোঁ পিন্ধি লোৱা খুৰা অ ৰাজা খুৰা আহিলা তোমাৰ খবৰ ভাল ভাল পিছে কালি অফিচত কাম আছিলে মইতো কালি আহিব পৰা নাই দীপাৰ লগত লগ হ'লনে নাই খুৰা দীপাক লগ পাইছিলোঁ এতিয়া ক'ত বা গ'ল দীপা ঠিক আছে তুমি বহা মই আহি আছো ড্ৰেছ চলাই লওঁ দীপা তুমি মোক ইয়ালৈ কিয় মাতি আনিলা ৰামু মই তোমাক কিবা এটা কথা কম বুলি ভাবি আছো কি কথা কোৱাচোন মই তোমাক বহুত ভাল পাওঁ নহয় দীপা তুমি বিলাক কি কৈ আছা এইটো কেতিয়াও সম্ভৱ নহয়
তুমিতো জানাই তোমাৰ ঘৰত কাম কৰা ল'ৰা মই তোমাৰ দেউতাই এইটো কেতিয়াও মানি নলয় মোক ক্ষমা কৰি দিয়া ৰামু মই তোমাক বহুত ভাল পাওঁ ৰামু দীপা এইবিলাক কি দেখিবলৈ পাইছো ইমান দিন গাখীৰ খুৱাই মই ফেটি সাপ পুহিছো আৰু সেই ফেটি সাপে মোকে ফুটিবলৈ খুজিছে দেউতা তুমি তাক একো নকৰিবা চুপ নিচৰিবি আৰু তই সৰুৰ পৰা তোক ডাঙৰ দীঘল কৰি দেউতাই আজি দেউতাক তই মূৰত তোক মাৰি দিলা ৰাহুল তই ৰামক যি কৰিব লাগে কৰ কিন্তু দ্বিতীয়বাৰ যে মোৰ সন্মুখত সি নপৰে মোৰ চকুৰ আগত যে নপৰে বলা বল দীপা তাক মোক এৰি দিয়া দেউতা মোক এৰি দিয়া দাদা তাক এৰি দিয়া দীপা ৰামু তুমি ইয়াত বহি আছা কি হৈছে তোমাৰ কোৱাচোন কান্দি আছা যে ৰঞ্জিত দা মই দীপাক বহুত ভাল পাওঁ কিন্তু এতিয়ালৈকে ক'ব নোৱাৰিলো ৰবা ৰামুক লৈ আহা খুৰা ঘৰলৈ যাওক ৰাজা কলৈ যাবলৈ ওলালি ঘৰত যাওঁ মই ঘৰলৈ কিয় মই আপোনাৰ ছোৱালীক বিয়া পাতিব নোৱাৰো হোৱাট কাৰণ আপোনাৰ ছোৱালী ৰামক ভাল পায় আৰু ৰামো দীপাক ভাল পায় এই কথা তোমাক কোনে ক'লে ক'ব লগা মানুহ আছে কোন আমক তই ইয়াত তোক কোনে আহিব দিছে ইয়াতে মই আহিব দিছো খুৰা তুমি ৰামক ইয়াত আহিবলৈ দিছা হয় খুৰা কাৰণ ৰামো দীপাক ভাল পায় দীপা ৰামক ভাল পায় তাৰে মাজত মই যাব নোৱাৰো আৰু আপুনি দীপাক মোৰ লগত বিয়া দিলে বিয়া পাতি নিব পাৰিম কিন্তু আমাৰ দুটাৰ সংসাৰখন কোনোদিনো দেউতা ৰাজা ঠিকেই কৈছে একচুৱেলি দীপাৰ কাৰণে আমাৰ ৰামুৱে বেছ দীপাই বহুত আগৰ পৰাই ৰামুক ভাল পায় একচুৱেলি আমিহে বুজি পোৱা নাছিল আপুনি জানো দীপাক শিকিবলৈ নিবিচাৰে আৰু ৰাজা ৰাহুল পৃথিৱীৰ বুকুত সকলো দেউতা আৰু মাকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ শান্তি কামনা কৰে আৰু মই কামনা নকৰাকৈ থাকিব পাৰিম জানো তহঁতৰ ভণ্টি তহঁতৰ যিটো ভাল হয় মই তাতে মাতি আছো আৰু দীপাই যদি তাৰ লগত বিয়া হৈ শান্তি কামনা কৰে শান্তি হোৱা বুলি ভাবে তেনেহ'লে মই আৰু কিবা ক'বলগীয়া আছিল ৰাহুল দীপাক কিয়লৈ মাতি আন দীপা আহাচোন কি হ'ল দাদা দীপা তই দুখ নকৰিবি আচলতে আমি বুজি পোৱা নাছিলো আৰু তুমি যিটো ভাবিছিলা সেইটোৱে হ'ল দেউতা আপুনি দীপাক বুজাওক দেউতা আচলতে যোৱা মই আহিছোঁ দীপা তোমাৰ সুখৰ কাৰণে মই সকলো কৰিব পাৰো ৰামু আহা